হৌৰা বোলো হৌৰা ভোক লাগিছে জলদি কিবা এটা দিয়া। ব্ৰেড চাহ খাব নে ভাত খাব? ভাত মাংস অলপ দে আৰু ভাত অলপ দে, বহুত ভোক লাগিছে। মাংস খাব মনা কৰিছে ডক্টৰে, দাইল আৰু ভাত খাব কৈছে। এই ডক্টৰেতো মোক বিয়া পাতিবও মনা কৰিছিলে, কিন্তু মইতো তোমাক পাতিলো ন। যা মোলে মাংস লৈ আহ। এই ডক্টৰে গালি দিব। কোন কেলা এইটো ডক্টৰ? লৈ আহ মাতি লৈ আহ মোৰ ওচৰত। মই মাংস খাব লাগে নে নেলাগে মই জানো, সি ক'লে হ'ব নেকি? আপুনি নেখালেনো কি হয়, দাইল ভাত খাওকচোন, এদিন ডক্টৰে মনা কৰিছে, গালি দিব। কি গালি দিব? মই নিজৰ পইচা দি খাম, নিজৰ পইচা দি খাম। লৈ আহ মোলে মাংস। হে ভগৱান, আপুনি বুজি নাপাই গেলে মোক গালি দিব ডক্টৰে। দাইল আৰু ভাত খাব দিছে, মগু দাইল আৰু ভাত। মাতি আন ডক্টৰটোক, মোৰ মুচ দেখিলে সি ভয় খাই যাব। মোক সি মানা কৰিব আহিছে। মই কোনো ডক্টৰ চক্টৰৰ কথা নুশুনো মই কাৰো কথা। মোক মাংস লাগিব, মুঠতে লাগিব। যোৱা তুমি মাংস ভাত লৈ আহা। ডক্টৰে গালি দিব। মোক মাংস লাগিব, মুঠতে লাগিব। মই কোনো ডক্টৰৰ কথা নুশুনো, মই নিজে পইচা দি খাম। কিহৰ চিঞৰ বাখৰ? ছাৰ আপুনি আহিলে ভালেই হ'ল। ছাৰ আপুনি মনা কৰিছিলে তেওঁক যে মাংস ভাত খাবলৈ মনা কৰিছিলে, তাকে মই কৈছোঁ যে মাংস ভাত নাখাব দুদিনমান, দাইল ভাত খাওক। তেওঁ নুশুনে। এইবোৰ কি শুনিছোঁ? তুমি দাইল ভাত খাব লাগিব কমচে কম 1 মাহ, বুজিলা নহয়? হ'ব ছাৰ, হ'ব, দাইল ভাতে খাওঁ আৰু ছাৰ। থেংক ইউ। ডক্টৰৰ কথা শুনিব লাগিব, তেতিয়াহে বেমাৰ ভাল হ'ব, হয়নে নহয়? হয় ছাৰ। ঠিক আছে, সদায় নিকাই ভাতকেইটা খোৱা, মই অলপ পিছত চাবলৈ আহি আছোঁ। হ'ব ছাৰ, আপোনাৰ কথাই শুনিম ছাৰ। ভেৰি গুড। আকৌ বোলে ডক্টৰৰ কথা নুশুনে। মোৰ মুচ দেখিলে ডক্টৰে ভয় খাই যাব। এতিয়া কথা হাঁহি ওলাই গ'লচোন ডক্টৰক দেখি। নে আপুনি ভয় কৰিলে? কোনে ভয় কৰিছে? মই গাটো অকণ ভাল পাইছোঁ, সেইকাৰণে ভাবিছোঁ আৰু অকণ ভাল হৈ লওঁ। সেইকাৰণে মই মাছ মাংস নাখাওঁ। মই কোনো ডক্টৰলৈ ভয় কৰা নাই। যোৱা মোলে দাইল ভাত লৈ আহিবা। গোটেইটো ভয়তে। হৌৰা, অকণমান মনে মাংস অকণ লৈ আহোঁ নেকি? ছাৰে গম নোপোৱাকৈ, আপুনি খাই ভাল পাব। ছাৰে যদি গম পায় আকৌ মোক গালি দিব নহয়, কথাটো ভাল হ'ব জানো? তাৰমানে আপুনি ছাৰৰ ভয়ত এইটো ভয় পটোৱাটো মোকে দম দিব পাৰে আপুনি। ইমান ভয় কৰে। ৰখিব, দাইল ভাত লৈ আহিছোঁ। ডক্টৰৰ কথাটো শুনিব লাগিবই ন, বেমাৰৰ কথা।